হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আজি ভাবিছোঁ অকণমান ফুৰি আহোঁগৈ আৰু কিমাননো সদায় ৰুমত সোমাই থাকিম ন, যিহেতু বহুত বেছি আমনি লাগে আৰু মানে আজি ইমান গৰমো নাই ন, সেইটো কাৰণে ভাবিছোঁ অকণমান আজি ফুৰি আহোঁগৈ। আৰু মানুহজনো যিহেতু আজি ডিউটি ছুটি পাইছে আৰু তেনেকৈ যোৱা নহয়েই আমাৰ, যিহেতু মানুহজনে ছুটি নাপায়। আজি যিহেতু ছুটি পাইছে সেইকাৰণে ভাবিছোঁ অকণমান ফুৰি আহোঁগৈ। ক'লে যাওঁ আপোনালোকে গম পাব বাৰু, ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু আমি ফাইনেলি ওলাই গ'লোঁ। এয়া দেখিছেনে, চবে গৈ আছোঁ ধুনীয়াকৈ। আৰু আমাৰ অকণমানি টিকিলা এটাও আছে আমাৰ লগত। আৰু আমাৰ দেহাই গৈ পেলাই আগত বহি ল'লেগৈ। আৰু এয়া দেখিছেনে, মামাকৰ কোচত বহি পেলাই ধুনীয়াকৈ গৈ আছে। আৰু এইফালে আমাৰ টিকিলা এটাই মানে ধুনীয়াকৈ বহি গৈ আছে দেই। আৰু এইফালে দেখিছেনে, আমাৰ দেহাই চশমাযোৰ পিন্ধি পেলাই আৰু অকণমানি টিকিলাটোক আমাক জোকাৰি আছে মানে। আৰু লগতে থাকিলে কি হয়, দুয়োটাই মানে মাৰামাৰি লাগে, সেইটো কাৰণে মানে দেহাক আগত পঠিয়াই দিছোঁ। আৰু এইফালে এই মাহীয়েকৰ লগত যুঁজি আছে, দেখিছেনে, একেই দুয়োটা বদমাছে। আৰু ধুনীয়াকৈ গৈ আছে। ভাবিছিলোঁ আজি ইমান বেছি গৰম নহ'ব, সেইকাৰণে ওলাই আহিছিলোঁ, কিন্তু এতিয়া দেখিছোঁ মানে ৰ'দ ওলাই আহিছে, বহুত বেছি গৰম লাগিছে। আৰু দেহাই অকণমান দিগদাৰ লগাইছে। দেহাৰ যিহেতু দেখিছেনে, চুলিবিলাকো অকণমান টকলাকৈ কাটি দিছোঁ, যিহেতু ঘামচি বহুত বেছি ওলাইছে। আৰু আপোনালোকক কৈছিলোঁ মই ক'লৈ যাওঁ, নক'লোঁ নহয়, আৰু এতিয়া কৈ দিছোঁ ফাইনেলি দেই। আৰু গৈ আছোঁ এয়া নবৌ আৰু নবৌৰ মামাহঁতৰ ঘৰলৈ গৈ আছোঁ, মানে নবৌৰ মামাকৰ ঘৰলৈ গৈ আছোঁ। আজি প্ৰথমবাৰ গৈছোঁ কিন্তু দেই, আগে পিছে মই যোৱা নাই বাৰু, দেখাও নাই, যিহেতু আজি ফাৰ্ষ্ট টাইম গৈছোঁ। আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টি। আৰু এইফালে দেখিছেনে, অকণমান ক'ৰবাত গ'লে মানে বেয়াও লাগে কিবা এটা নিনিয়াকৈ যাবলৈ, সেইকাৰণে অকণমান মিঠাই লৈ ল'লে। আৰু এয়া দেখিছেনে, মিঠাই আৰু এতিয়া আকৌ আমি ধুনীয়াকৈ গৈ থাকোঁ। আৰু আপোনালোকেও ভিডিঅ'টো চাই থাকিব দেই। আৰু পাই গ'লোহি আমি মামা ঘৰ। আৰু মামা ঘৰত চাহ তাহ খাই মেলি ওলাই আহিছোঁ। সেই ইয়াতে ৰাখিছোঁ আমাৰ গাড়ীখন, আৰু এইফালে আহিছোঁ আমি ফটো মাৰিবলৈ বুলি। আৰু এইফালে চাওকচোন, ৰিলচ বনোৱাত মানে ফটো মৰাত চবেই ব্যস্ত হৈ আছে, আৰু ময়ো ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছোঁ। আৰু আমাৰ অকণমানিকেইটাইও মানে ফটো মাৰিবলৈ এৰি দিয়া নাই দেই। আৰু চাওক, সঁচাকৈয়ে বহুত বেছি ভাল লাগিছে কিন্তু দেই জেগাডোখৰ। এইফালে চাওক, বাঁহৰ সাঁকো, আৰু মানে চাৰিও কিনাৰে মানে গোটেই গছ গছনি বহুতেই আছে। ইয়াত গছ গছনি থকা বাবে ভাল লাগিল, আৰু গোটেই মানে পৰিৱেশটো কিবা এটা এনেই ভাল লাগি গ'ল আৰু দেই। এইফালে চাওকচোন, মানে চাহ বাগান, মানে এইফালে বেছি চাহ বাগানবিলাকেই বেছি আছে। আৰু এইফালে চাওকচোন, আপোনালোকে চাব পাৰে, গোটেইফালে সেউজীয়া, চাৰিওফালে মানে সেউজীয়া আৰু সেউজীয়া পৰিৱেশ দেই, সেইকাৰণে ভাল লাগিল। আৰু এইফালে গৈ আছোঁ আমি ফটো মাৰিবলৈ। এইফালে চাওকচোন, এইফালে মানে ধানো ৰুই থৈ দিছে।
আৰু ৰাস্তাটো অকণমান বোকা হৈছে মানে যিহেতু এইকেইদিন বৰষুণ দি আছিলে ন, সেইকাৰণে অলপ বোকা হৈছে। আৰু এটা কথা কি জানে, এইফালে চাওকচোন বাৰু, ইয়াত কুঁৱা, আৰু এইফালে যিহেতু টিউবৱেল নাই ইমান, আৰু সেইটো কাৰণে কুঁৱা পৰাই মানে গা পা ধুৱে আৰু এইফালে চাওক। আৰু গৈ আছোঁ বাগানে আমি ফটো মাৰিবলৈ, আৰু এইয়া নবৌহেঁত গৈ আছে ৰীল বনাবলৈ কাৰণে। আৰু ধুনীয়াকৈ চাই থাকক, আপোনালোকেও বহুত বেছিয়ে ভাল পাব। চাৰিওফালে সেউজীয়া পৰিৱেশ, মোৰ কিন্তু আহি বিৰাটেই ভাল লাগিল দেই। এনেকুৱা ঠাইবিলাক মই এনেও বহুত ভাল পাওঁ।